অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মা তেওঁ যি ধৰণে সাধাৰণ জনগণৰ ওপৰত লাঠিৰে জঁপিয়াই পৰিছিল তাৰ ফলত আচলতে গাঁওবাসী সেই অঞ্চলৰ ৰাইজ উত্তেজিত হৈছিল। উত্তেজিত হোৱাৰ পৰৱৰ্তী সময়ত এনেকুৱা কেইবাটাও অপ্ৰীতিকৰ ঘটনা হ'ল। এটা কথা অসম আৰক্ষীয়ে আজি উত্তৰ দিব লাগিব অসমৰ জনগণক যে তেওঁলোকে কিয় পানী বোমা ব্যৱহাৰ নকৰিলে আৰু এই অসম চৰকাৰ আৰু যি নৰ্থ ইষ্ট ফেষ্টিভেল এই গোটেই বস্তুটো এটা নেক্সাছ, এই নেক্সাছটোৰ কাৰণে আচলতে অসমৰ সাধাৰণ জনগণক শোভিত হৈ আছে। RSSৰ মূল শীৰ্ষ যিগৰাকী ব্যক্তি মোহন ভাগৱতৰ লগত আজি চামকানু মহন্তক একেলগে লগাই দিয়া ব্যক্তিগৰাকী মুখ্যমন্ত্ৰী। কাৰণ মুখ্যমন্ত্ৰীয়ে যেতিয়া প্ৰথম 27 ছেপ্টেম্বৰ তাৰিখে কৈছিল যে এয়া হত্যাকাণ্ড, এয়া হত্যা, জুবিন গাৰ্গৰ হত্যা হৈছে বুলি যেতিয়া তেওঁ কৈছিল, তাৰ পিছত আজি মুখ্যমন্ত্ৰীয়ে অনুসন্ধান কৰাৰ পিছত কৈছে যে জুবিন গাৰ্গৰ জাষ্টিছ আৰু ন্যায় বিচৰাৰ কি যুক্তি আছে যেতিয়াই ন্যায় প্ৰক্ৰিয়া চলি আছে। যদি ন্যায় প্ৰক্ৰিয়া চলি আছে, ন্যায় প্ৰক্ৰিয়াত জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু হৈছিল নে অস্বাভাৱিক মৃত্যু হৈছিল নে হত্যাকাণ্ড আছিল, সেই কথাটো মানে আজি তদন্তৰ পিছতহে ওলাব। মুখ্যমন্ত্ৰীয়ে যেতিয়াই এই হত্যাকাণ্ড বুলি ঘোষণা কৰি দিছে, কৰি দিয়াৰ পিছত আজি মুখ্যমন্ত্ৰীয়ে কেনেকৈ গম পালে সেই কথাটো ৰাজহুৱা কৰিব লাগিব। একে সময়তে তেখেতে কালি যি বক্তব্য ৰাখিছে, এই বক্তব্যৰে জুবিন গাৰ্গৰ সত্তাক অপমান কৰিছে। কিন্তু যেতিয়াই তেখেতৰ পুত্ৰই যেতিয়াই লাঠি চাৰ্জ কৰি সাধাৰণ নিৰ্দোষী জনগণৰ ওপৰত জঁপিয়াই পৰিছে, তেতিয়াই কিন্তু তেখেতে যিটো পোষ্ট ডিলিট কৰিছে। এনেকুৱা আমি আহ্বান জনাইছোঁ অসম আৰক্ষীক আৰু চৰকাৰক যে তেখেতৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে